এতিয়ালৈকে তেখেতসকলে দিল্লীত এনডিএৰ লগত আছে, অসমত মন্ত্ৰীসভাত এনডিএ হিচাপে আছে, কিন্তু এতিয়া BTC অঞ্চলৰ যিটো ৰাজনীতিৰ ঘটনা, ৰাজনীতিৰ যিটো পৰিস্থিতি সেইটো বেলেগ। ইয়াত BPF আৰু UPPLৰ মাজত মিল নাই। UPPL BJPৰ লগত হয়তো এটা সম্পৰ্কও আছে বা BPF BJPৰ লগত সম্পৰ্কও আছে, কিন্তু ঘটনাটো হ'ল যে BTC অঞ্চলৰ ৰাজনীতিৰ পথাৰখনত UPPL BPFৰ মাজত যেহেতু মিল নাই, গতিকে এইটো এটা নিমিলা এটা অংকৰ নিচিনা হৈ আছে। গতিকে আমি UPPLৰ কথা ক'ব নাযাওঁ, আমি BPFে আজি যিটো আমি আমাৰ মাজত চৰ্চা হৈ আছে, BTC অঞ্চলত যিমানখিনি সিট আছে, MLA সমষ্টি আছে, এই গোটেইকেইটা সমষ্টিত BPFে খেলিবৰ কাৰণে কাম কৰি আছে, কুচকাৱাজ চলাই আছে, আৰু আমি প্ৰত্যেকটো সমষ্টিতে আমাৰ কেণ্ডিডেটক জিকাই লৈ যাব পৰা সেইখিনি আমাৰ শক্তি আছে। যিহেতু আমি আমাৰ কথাহে জানো, আমি UPPLৰ কথা মানে একো নাজানো আৰু মই ক'বলৈও নাযাওঁ। এতিয়া ঘটনাটো হ'ল যে আমি আমাৰ হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক এতিয়া চৰকাৰীভাৱে চাকৰি দিব নোৱাৰোঁ। আমাৰ অঞ্চলত যেহেতু কোম্পানী নাই, কল কাৰখানা নাই, ইণ্ডাষ্ট্ৰী নাই, কিন্তু নিবনুৱা সমস্যা এতিয়া দিনক দিনে বাঢ়ি আছে। সেইটো হয়তো ঘটনা। মানুহবিলাকৰ আৰ্থিক অৱস্থা লাহে লাহেকৈ দিনক দিনে বেয়াৰ পালে গতি কৰি আছে। জীয়াই থকাটো চবৰ কাৰণে এতিয়া বহুত কঠিন হৈ আছে। গতিকে আমি এই মানৱ সম্পদটো যোগাত্মক, ইতিবাচক আৰু আমাৰ সৃষ্টিমূলক কামত ব্যৱহাৰ কৰিবৰ কাৰণে আমি কি উপায়েৰে কি এটা ইয়াত আমাৰ অনুষ্ঠানৰ দৰকাৰ, সেইবিলাক চাই চিতি আমি আমাৰ জব অৰিয়েণ্টেড কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানবিলাক স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা হাতত ল'ব লাগিব। ইয়াৰ কাৰণে আমি বাহিৰা যিবিলাক মানে আছে, অনুষ্ঠান প্ৰতিষ্ঠান আছে, কোম্পানীসমূহ আছে, প্ৰয়োজনীয় তেখেতসকলৰ লগত এটা বুজা পৰাৰ চুক্তিত আমি মানে সোমাই এটা MOU কৰাৰ দ্বাৰা দি আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলক চাকৰি দিব পৰা, জীয়াই থাকিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা, এটা সেল্ফ সাফিচিয়েণ্ট হ'ব পৰা ধৰণৰ, সেল্ফ এমপ্লয়মেণ্টৰ সুবিধা দিব পৰা ধৰণৰ শিক্ষা দীক্ষা দিয়াৰো ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠান খোলাৰ ব্যৱস্থা কৰিব লাগিব। আৰু এইখিনি এতিয়া যিহেতু স্কিল ডেভেলপমেণ্টৰ পৰা যথেষ্ট ব্যৱস্থা দিয়াৰ সুযোগটো আছে, আৰু এই সুযোগটো আমি ল'বৰ কাৰণে আগবাঢ়িছোঁ। কিয়নো আমাৰ ওচৰত যিহেতু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই ধৰণৰ এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰাৰ দ্বাৰা দি লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক ৰজগাৰ দিয়াৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে মানে আৰম্ভ কৰিছে। সেইখিনি ব্যৱস্থা, সেইখিনি সুযোগটো আমিও আমাৰ মাজত আমাৰ অঞ্চলত আনিব লাগিব। ইয়াৰ কাৰণে এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে, সেইটো সোনকালে চূড়ান্ত ৰূপ দিয়াৰ এটা পৰ্যায়ত আমি লৈ গৈ আছোঁ।